জীৱনত কিবা এটা কৰাৰ বৰ হেঁপাহ আছিল। সেয়েহে সময়ে যি বাটেৰে আগবঢ়াই লৈ গৈছিল সেই বাটেৰে আগবাঢ়ি গৈছিলোঁ। আৰু এয়া চাংঘৰ বনাইছোঁ। চাংঘৰ দেখিবলৈ সঁচাই বৰ শুৱনি নহয়নে? পুৱাৰ সুকোমল ৰ'দটোৱে মোৰ মনটো আজি ফৰকাল কৰি তুলিছে। বেলিটিয়ে পোহৰ বিলাই গোটেই জগতখনকে পোহৰাই তুলিছিল। আৰু এয়াই আছিল মোৰ চাংঘৰ। আনফালে আজি ৰাতিপুৱাই বাপেক পুতেক জীয়েক গোটেই তিনিওটাই গাড়ী ধোৱাত ব্যস্ত হৈ পৰিছে। নিজৰ গাড়ীখন চফাকৈ ধুনীয়াকৈ থ'লে সঁচাই ভাল লাগে নহয়নে? হাই হেল্ল' অসমবাসী ৰাইজ, নমস্কাৰ জনাইছোঁ। পিছে আজি সাজি-কাচি মই ঘৰতে আছোঁ, কেনিও যোৱা নাই আৰু ভাবিলোঁ ভিডিঅ'টোকে আপলোড কৰোঁ। আৰু এইফালে আমাৰ এখেতে মাছ বাচি আছে আৰু এইফালে আমাৰ ঘৰৰ আগফালে থকা পুখুৰীটোতে আজি মাছ ধৰিলে আৰু আজি একেবাৰে ঘৰত নতুন মাছ খাব লাগিব। আৰু পিছে মই এফালে যাম বাৰু, আৰু সেয়েহে সাজি-কাচি ওলাইছোঁ। আৰু মই আচলতে ইউটিউবত লং ভিডিঅ'বিলাকৰ বাহিৰেও শ্বৰ্ট ভিডিঅ' আপলোড কৰোঁ আৰু আপোনালোকে শ্বৰ্ট ভিডিঅ'বিলাক চাব, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদ পাম বুলি সঁচাকৈ আশা ৰাখিলোঁ। আৰু এইখিনিতে মই আপোনালোকক যে সদায় কৈ আছিলোঁ যে মই মোৰ কুকুৰাখিনি আপোনালোকক নিশ্চয় দেখাম। আৰু আজি যেতিয়া ঘৰতে আছোঁ আৰু যেতিয়া সময় পাইছোঁ, আহক চাওঁ মোৰ কুকুৰাখিনি। যিহেতু চাংঘৰলৈ এইফালেদি উঠি আহিব লাগে আৰু এইফালে দৰজাবিলাক সকলো বন্ধ কৰি থৈ দিছোঁ যাতে সিহঁতি বাহিৰ ওলাই আহিব নোৱাৰে। যিহেতু এতিয়া ডাঙৰে হ'ল বুলিব পাৰি আৰু সেয়েহে সিহঁতি খুব টেঙৰো হৈছে। বেছি ডাঙৰকৈও নহয়, যিহেতু সৰুকৈ ফাৰ্মখন খুলিছোঁ আৰু গঁৰালটো এনেকৈয়ে চাংঘৰৰ দৰে গঁৰালটো বনোৱা হ'ল। আৰু এয়া চাংঘৰৰ দৰে গঁৰালটো বনালোঁ। আৰু এয়া কুকুৰাৰ আজি বয়স মাত্ৰ 21 দিন হৈছে আৰু এয়া 21 দিনৰ কুকুৰা মই আপোনালোকক ভালকৈ দেখাই আছোঁ। আৰু এয়া যিহেতু একেবাৰে সৰু সুৰাকৈ ফাৰ্মখন কৰিছোঁ আৰু লাহে লাহে ডাঙৰ কৰিম বুলি ভাবিছোঁ। মনত বহুত হেঁপাহ, বহুত আশা লৈ ফাৰ্মখন খুলিছোঁ। কি হয় আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই আগবাঢ়ি যাব পাৰোঁ। আৰু সেয়াই। প্ৰথমতে মোক কোনো ছাপোৰ্ট কৰা নাছিল, কৈছিল যে সৰু সৰু কুকুৰা পোৱালিখিনি আনিলে মৰি থাকিব। আৰু মোৰ হাজবেণ্ডেও ছাপোৰ্ট কৰা নাই। আৰু মই এইখিনি নিজৰ সাহসতে কৰিছোঁ। প্ৰথম দিনাখন সিহঁতক আনোতে খুব যত্ন কৰিবলগীয়া হৈছিল আৰু এইফালে লাইটৰ ব্যৱস্থা কৰিবলগীয়া হৈছিল। আৰু সিহঁতি খুব সৰু সৰু আছিল। গোটেই ৰাতি টোপনি ক্ষতি কৰি সিহঁতক লালন পালন কৰিবলগীয়া হ'ল। আৰু এয়া দেখিছেনে কিমান সৰু সৰু আছিলে। লাহে লাহে এসপ্তাহ দুসপ্তাহ কৰি সিহঁতি ডাঙৰ হ'ল আৰু মোৰ সপোনবিলাকো যেন বাঢ়ি আহিবলৈ ধৰিলে। সিহঁতক লৈ দিনে ৰাতিয়ে টোপনি ক্ষতি কৰি সিহঁতক খুব মৰমেৰে ডাঙৰ দীঘল কৰিবলগীয়া হৈছিল। আৰু সিহঁতি আজি একেবাৰে সুস্থ সবল অৱস্থাত আছে। আৰু লাহে লাহে ফাৰ্মখনত 100-200কৈ আৰু কুকুৰা ভৰাব লাগিব। আৰু ফাৰ্মখন ডাঙৰ কৰাৰ বহুতো সপোন মনত পুহি ৰাখিছোঁ। আৰু সেয়েহে সিহঁতক সুস্থ সবল কৰি ৰাখিবলৈ মোৰ বহুতো কষ্ট হৈছে। আৰু এয়া সিহঁতি আজি দেখিছেনে খেলিব পৰা হ'ল। নিজৰ ল'ৰা ছোৱালীক প্ৰতিপালন কৰাৰ দৰে সিহঁতকো প্ৰতিপালন কৰিলোঁ। আৰু যাতে আপোনালোকে আশীৰ্বাদ কৰে আৰু ভগৱানেও নিশ্চয় চকু মেলি চায় যাতে মই আগবাঢ়ি যাব বিচাৰোঁ। আৰু এয়াই আছিল মোৰ ফাৰ্ম আৰু আপোনালোকৰ আগত সকলোখিনি A to Z দেখুৱালোঁ। লগতে এয়া মই ঘৰৰ পৰা ওলাই আহি আমাৰ ঘৰৰ ওচৰৰে ৰংগমঞ্চত উপস্থিত হ'লোহি। আৰু এয়া আমাৰ গোটৰ মিটিং বুলি ক'ব পাৰি। আৰু মই আমাৰ এই গ্ৰাম্য সংগঠনৰ যোগেদিহে মই কুকুৰা পালনৰ ব্যৱস্থাসমূহ পাইছিলোঁ। আৰু সেয়েহে মই সেইখিনি গ্ৰহণ নকৰাকৈ নাথাকিলোঁ। ঘৰত কুকুৰা ফাৰ্মখন মই এই গোটৰ জৰিয়তেহে খুলিবলৈ সুবিধাখন পাইছিলোঁ। আৰু লগতে আমাৰ এই ছাগলীকেইজনীও আহি আজি ইয়াত বাইদেউহঁতৰ মিটিং শুনাত ব্যস্ত হৈ আছে। আৰু কি ক'ম, ক'বলৈ আৰু ভাষা নাই। আৰু এয়াই হ'ল আমাৰ ছাগলীকেইজনী দেখিছেনে, দুইজনী একেবাৰে মিটিঙৰ কথা শুনাত ব্যস্ত হৈ আছে। আৰু ময়ো সভাখনৰ পৰা এতিয়া বিদায় লৈ ঘৰলৈ ওলাই গৈ আছোঁ। আৰু আচলতে কি জানেনে, পইচাখিনি লওঁতে খুব ভাল লাগে আৰু ঘূৰাৰ সময়তহে বহুত দিগদাৰ হয়, গম পায়নে। আৰু এয়া একেবাৰে মনি বেগ খালী হৈ আহিছোঁ আজি গোটত পইচা দি আৰু যাওঁ ঘৰলৈ বুলি। এতিয়া গৈ আছোঁ। এইটোৱে আমাৰ মৰাণগাঁও আমাৰ ৰাস্তাটো আৰু আমাৰ ঘৰটো এইফালে বেক চাইডে আছে। গছৰ সেউজীয়া সেউজীয়া পাতবিলাক দেখিছেনে, যিহেতু বসন্ত আহিছে আৰু গছৰ গোটেই সেউজীয়া ডাল পাতেৰে ভৰি পৰিছে। এইটোৱে হৈছে আমাৰ আমগুৰি ময়নি ৰদ বুলি ক'ব লাগিব। আৰু ইয়াৰ কাষতে হৈছে আমাৰ ঘৰ। আৰু এইটোৱে হৈছে আমাৰ ঘৰটো ৰাস্তা কাষতে।
আৰু আজি আমাৰ ঘৰটো আপোনালোকক চিনাকি কৰি দিলোঁ। এইটোৱে হৈছে আমাৰ ঘৰটো আৰু আমাৰ দুখীয়া ঘৰখন বুলিব পাৰি। আপোনালোকে ভিডিঅ'ত এনেও দেখিয়ে থাকে চাংঘৰ। আৰু এইটো হৈছে কুকুৰা ঘৰ, এইটো হৈছে আমাৰ ঘৰ। আৰু এইফালে হৈছে মোৰ শাকনি বাৰীখন। একেবাৰে গুৰুত্ব দিয়া নাই শাকনি বাৰীখন। আৰু এইফালে দেখিছেনে, এইফালে চাংখন, ৰঙালাও চাংখন একেবাৰে ভাঙি পৰি আছে। যিহেতু এয়া বতাহত আমাৰ তামোল গছ কেইজোপা ভাঙিলে নহয় মানে তামোল গছ কেইজোপা কাটি দিবলগীয়া হ'ল। এয়া কাটি দিয়া হ'ল আৰু গৈ পিনি চিধাই গৈ পিনি গছজোপা সেই মোৰ লাও চাঙতে পৰিলেগৈ। আৰু এনেকৈয়ে কামতে কাম বাঢ়িল। আৰু একেবাৰে শেষত আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আৰু আপোনালোকক সকলোলৈ মোৰ মৰম আৰু চেনেহ থাকিল। আৰু আপোনালোকেও নিশ্চয় মৰম আৰু আশীৰ্বাদ আৰু সঁহাৰি জনাব বুলি আশা ৰাখিলোঁ। আৰু আজিলৈ আহিছোঁ।